নমস্কাৰ অতিথবিত ৱেলকাম টু মাই দেউৰাম ব্লগ। মই আজি ব্ৰহ্মপুৱাতে কুঁৱলী ফালি ওলাইছোঁ। আজি জানুৱাৰীৰ 13 তাৰিখ। কাইলৈ মেজি ভোজ খাব, কিন্তু আজি মই কিছু বন্ধু বান্ধৱৰ লগত ছাত্ৰ ছাত্ৰীৰ লগত এঠাইলৈ যাবলগীয়া হৈছে আৰু সেয়ে এনেকুৱা ব্ৰহ্মপুৱাতে ওলাইছোঁ। দেখুৱাই যাম, চাই যাব, ক'লৈ যাম কিছু তথ্য দিবলৈ চেষ্টা কৰিম। এয়া আমি বাছত উঠিলোঁ আৰু বাছত কোনে কোনে আছে অলপ মুখবোৰ দেখুৱাই আছোঁ। আৰু বাছত উঠি আমি ক'লৈ গৈ আছোঁ, এইজনে আমাৰ লিডিং কৰি আছে। গুড মৰ্ণিং, গুড মৰ্ণিং। আৰু এয়া লগত আমাৰ অভিভাৱকসকলো আছে, শিক্ষক আছে আৰু এইকেইজনো আছে। লগতে গৈ আছোঁ আৰু কোনে কোনে আছে পিছলৈ গৈ আছোঁ। এইয়া ছাত্ৰ ছাত্ৰীসকলে আছে। ভাল লাগিছেনে? ক'লৈ যাম বুলি ভাবিছা? বাহ 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 বাহ, আহিছে ন? ভাল লাগিছেনে? এইয়া বাছত ল'ৰা ছোৱালীবিলাক আছে, পিছফালে অভিভাৱকসকলো আছে। অকণমান দেখুৱাই আছোঁ, একেবাৰে পিছলৈকে গৈছোঁ। এইবিলাক আমি এঠাইলৈ গৈ আছোঁ পিকনিক খাবলৈ, আৰু তেওঁলোকক অলপ দেখুৱাই দিলোঁ। এয়া আপোনালোকক দেখুৱাই আছোঁ যাত্ৰা পথৰ ভ্ৰমণসূচীৰ প্ৰথম পদাৰ্পণ, মন্দিৰ দৰ্শন। আৰু এয়া মন্দিৰ দৰ্শন কৰাৰ পিছতে আমি অন্য ঠাইলৈ গতি কৰিম। আৰু এয়া সকলোৱে মন্দিৰৰ পূজা ভাগ আগবঢ়াবলৈ লৈ আহিছে, দেখুৱাই আছোঁ। আমি দেওপানী মন্দিৰ দৰ্শন কৰিলোঁ আৰু আমি এতিয়া ওলাই আহিছোঁ। ইয়াৰ পৰা অন্য ঠাইলৈ যাম। নমস্কাৰ সতীৰ্থবৃন্দ, ৱেলকাম টু মাই দেউৰাম ব্লগ। আমি আজি যোৰহাটৰ চুকাফা সমন্বয় ক্ষেত্ৰলৈ সোমাই আহিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক লৈ আহিছোঁ তেওঁলোকক দেখুৱাবলৈ। এয়া আমি এতিয়া ইফালে ঘূৰি দিওঁ। এইফালে এয়া আছোঁ আমি, কোনে কোনে এবাৰ দেখুৱাই দিছোঁ। আমি এয়া তিনিজনে আছোঁ। এয়া প্ৰণাম কৰি লৈছে। আৰু আমি এতিয়া সেই সমন্বয় ক্ষেত্ৰত পদাৰ্পণ কৰিছোঁহি আৰু ছাত্ৰ ছাত্ৰীসকলক দেখুৱাবলৈ গৈ আছোঁ। আমি ইয়াৰ পিছত ক'লৈ যাম দেখুৱাম। অকণমান ইয়াৰ আশে পাশে ঘূৰি লওঁ, ইয়াৰ পৰিৱেশটো চাই লওঁ আৰু আপোনালোককো দেখুৱাবলৈ যত্ন কৰিম। গতিকে চাই থাকিব, নেপাহৰিব। ফটকৈ ভিডিঅ'টো মাজতে বন্ধ কৰি নিদিব, একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা ৰাখি ভিডিঅ'টো আগবঢ়াইছোঁ। হা, জোতা খুলি ল'বলৈ কৈছোঁ। আমি একেবাৰে স্বৰ্গদেউৰ আশে পাশে গৈ আছোঁ। আৰু এই ইয়াত পাইছোঁহি আৰু আমি একেবাৰে অলপ বহি দেখুৱাই আছোঁ। ইয়াতে এইজনাৰ ওচৰলৈ এই তেনেকৈ নিশ্চয় গম পাইছে আমি ক'ত আহি উপস্থিত হৈ গ'লোঁ। স্বৰ্গদেউ চুকাফাৰ ওচৰৰ পৰা পিছলৈ ঘূৰি চালোঁ আৰু এখন সুন্দৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ। আপোনালোকে চাই যাব। আৰু এনেধৰণৰ সুন্দৰ সুন্দৰ বাগিচাৰে ভৰপূৰ আছে আৰু সুন্দৰ ফুলৰ বাগিচাৰে মানে দেখনীয়াৰ কৰি ৰাখিছে। আপোনালোকে আহিলে ইয়াক প্ৰত্যক্ষ কৰিবলৈ পাৰিব। আমি চুকাফা সমন্বয় ক্ষেত্ৰ চালোঁ আৰু এতিয়া আগলৈ গৈছোঁ। আগৰ এই
এইখন নিশ্চয় সুন্দৰ এখন তোৰণ আৰু লগতে এয়া সুন্দৰ এখন ফুলৰ বাগিচা। আমি এতিয়া চুকাফাৰ সমন্বয় ক্ষেত্ৰ চালোঁ আৰু ভিতৰতে আছোঁ যদিও আমি চোৱা হৈ গ'ল। মিউজিয়াম চালোঁ আৰু তেখেতৰ প্ৰতিমূৰ্তি এইভাগ চালোঁ। এইফালে আছে প্ৰতিমূৰ্তি ভাগ, এইফালে এইটো আমাৰ মিউজিয়াম। ইয়াত আমি ভিতৰত গৈ চালোঁগৈ আৰু এতিয়া এইফালে চালোঁগৈ, এয়া আছে প্ৰতিমূৰ্তি ভাগ। এই ভাগ চাইছানে? গৰম হা গৰম তুই চাইছা? অঁ তেতিয়াহ'লে হৈ যাব পাৰে অলপ। এইটো নালাগে খাবলৈ। অঁ ব'লা ফটাফট যাব লাগে আৰু ফটো তুলিব লাগে। এনেকৈ হিলিব একো নহয়, ভয় খাব নালাগে, হিলি থাকক। অঁ একবাৰ ইফালে গৈ একো নহয় ব'লা গৈ থাকা। ছাত্ৰ ছাত্ৰীসকলক এই ব্ৰিজটো অলপ খোজকাঢ়িবলৈ দিছোঁ। ইহঁতে ভয়ে খোজকাঢ়ি আছে। এইয়া নেহিলাবি বাবু, নেহিলাবি দেই, নেহিলাবি। আমাৰ যাত্ৰাৰ শেষ দৰ্শন গৰম পানী আৰু গৰম পানী উহত এয়া ছাত্ৰ ছাত্ৰীসকলক নমাই চাবলৈ দিয়া হৈছে আৰু লগতে এয়া কেনেকৈ উতলি আছে দেখুৱাইছোঁ। এই কেনেকৈ উতলি থাকে আৰু এনেকৈ বগাই থাকে আৰু পানীবোৰ চুই চালে গৰম পোৱা যাব। এতিয়া আহি একেবাৰে পিকনিক খোৱা মানে য'ত আহাৰ গ্ৰহণ কৰিম তেনে স্থানত পালোহি। এইখন দেওপানী ব্ৰিজ আৰু এই ব্ৰিজৰ তলতে সকলোকে খোৱাৰ বাবে এয়া ব্যৱস্থা কৰি দিয়া হৈছে আৰু সকলোৱে এতিয়া আহাৰ গ্ৰহণ কৰিব। ইয়াৰ পিছতে আমি ঘৰলৈ যাম। গতিকে সকলোকে দেখুৱাই দিলোঁ আৰু এতিয়া খোৱাৰ পিছতে আমি সকলো ঘৰা ঘৰিলৈ যাম।